নমস্কাৰ সকলোকে। আজিৰ ভিডিঅ'টো গধূলিৰ পৰা আৰম্ভ কৰিছোঁ আৰু আমাৰ ধুনু চাওকচোন ফ্ৰিজটো চাফা কৰি আছে পুৰা। আৰু এতিয়া মই ভাত বনাব আহিলোঁ। হাজবেণ্ডে মাংস আনিলে, এইখিনি ভাজি লৈছোঁ খাবলৈ। আৰু ইফালে ভাত পানী খাই ডিউটিত গ'ল। আৰু চাওকচোন ৰাতিকে কি অৱস্থা হ'ল হাজবেণ্ডৰ, কিমান ডাঙৰ এক্সিডেণ্ট হৈছে। আৰু মোক ৰাতিপুৱাহে কৈছে মানে ফোন কৰি, ভগৱানৰ কৃপাত মানে হাজবেণ্ডৰ একো হোৱা নাই আৰু মানে অলপ অলপ দুখ পাইছে আৰু। কিন্তু গাড়ীখনৰ অৱস্থাটো দেখিলে ভয়ে লাগে, বৰ বেয়াকৈ কিবা হোৱা যেন পায়। একদম গাড়ীখন ভাঙি একেবাৰে শেষে হৈ গৈছে। ৰাতিপুৱাই মানে মোক ভিডিঅ' কল কৰিলে, দেখা পাই মানে একদম মই চক খাই গ'লোঁ একদম। আৰু তাৰ কাৰণে আজি ৰাতিপুৱা মানে নেক্সট ডে আৰু মানে ৰাতিপুৱা মূৰ গা ধুই ঘৰৰ কামবিলাক কৰিলোঁ। ভাবিলোঁ অলপমান আজি মন্দিৰত, হনুমান মন্দিৰত গৈ অকণমান প্ৰসাদ দি আহোঁ বুলি, যিহেতু এনেকুৱা এটা অৱস্থা হৈ গ'ল। তাৰ কাৰণে মানে হাজবেণ্ডৰ কাৰণে আৰু অকণমান প্ৰসাদ দিওঁ বুলি ভাবিলোঁ মন্দিৰত গৈ। ভগৱানে যে মানে ৰক্ষা কৰিলে মানুহজনক আৰু এইটো মন্দিৰতে দিম বুলি ভাবিছোঁ। চাওকচোন মন্দিৰটোৰ চাৰিওফালে ইমান সেউজীয়া সেউজীয়া পুৰা, এইটোৱে হনুমান মন্দিৰটো। হাজবেণ্ডো আহিলে। যিহেতু গাড়ী চাড়ী চলাই থাকে, মন্দিৰটোৰ চাৰিওপিনে মানে পাহাৰৰ ওপৰত হয় মন্দিৰটো, খুব ধুনীয়া জেগাখিনি মানে আৰু। আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আৰু। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব সকলো।